নমস্কাৰ ইউটিউব চেনেল গীতাৰ্থ কথনলৈ আপোনাক স্বাগতম জনাইছোঁ। শ্ৰীমদ ভগৱত গীতা ভগৱান শ্ৰীকৃষ্ণৰ স্বমুখ নিঃসৃত বাণীৰূপে পৰিচিত সমস্ত হিন্দু শাস্ত্ৰৰ সাৰ, পৃথিৱীৰ প্ৰায় সমস্ত ভাষালৈ অনুদিত সৰ্বাধিক জনপ্ৰিয় এই গ্ৰন্থভাগীৰ এটি সৰল অনুবাদ এই চেনেলটোৰ মাধ্যমেৰে উপস্থাপন কৰিব বিচাৰিছোঁ। আশা কৰিছোঁ আপুনি ইয়াৰ মাধ্যমেৰে আপোনাৰ জীৱনত এটি নতুন আলোকৰ সন্ধান পাব, লগতে আপোনাৰ মাধ্যমেৰে সমাজলৈকো আনিব পাৰিব এক শান্তি, মৈত্ৰী আৰু আনন্দৰ নতুন জোৱাৰ। আহকচোন আমি এই শাস্ত্ৰভাগীৰ ভিতৰলৈ সোমাই যাওঁ। শ্ৰীমদ ভগৱত গীতা প্ৰথম অধ্যায় শ্লোক সংখ্যা ২২ যাৱাদেতান নিৰীক্ষেহম যুদ্ধ কামানাৱস্থিতান কৈৰ্ময়া সহ যুদ্ধব্যম মিনৰানাসমুদ্যমে। শব্দাৰ্থ যাৱদেতান যাৱত এটান, যাৱত যিমান পাবলৈ, এটান এইসকলক, নিৰীক্ষেহম মই ভালদৰে চাই লওঁ, যুদ্ধ কামান যুদ্ধ কৰিবলৈ ইচ্ছুক, অৱস্থিতান অৱস্থান কৰিছেহি বা যুদ্ধক্ষেত্ৰৰ মাজত স্থান লৈছেহি, কৈৰ্ময়া ময়া মোৰ দ্বাৰা কোনবিলাকৰ সৈতে, সহ সৈতে, যুদ্ধ বিম্মিন যুদ্ধব্যম অম্মিন যুদ্ধব্যম যুদ্ধ কৰিব লাগিব, অম্মিন ইয়াত, ৰণসমুদ্যমে যুদ্ধৰ আয়োজনত। সৰলাৰ্থ যাতে মই যিমান সময়লৈ মন যায় সিমান সময়লৈ চাই ল'ব পাৰোঁ, যুদ্ধৰ অভিলাষেৰে যুদ্ধক্ষেত্ৰত আহি অৱস্থান কৰা এই বীৰক আৰু যুদ্ধৰ আয়োজনত মই কাৰ লগত যুদ্ধ কৰিব লাগিব সেই সকলকো ভালদৰে চাই ল'ব পাৰোঁ। সৰল পদ্য ভাঙনি। যতক্ষণ আমি দেখিবা পাৰোঁ যুদ্ধোদ্যোগী সৈন্যগণ ৰাখিও ৰথক ততক্ষণ চাওঁ কাৰো কাৰ সংগে ২২ নং শ্লোক ভাগৰ সৰল ব্যাখ্যা। পাণ্ডৱৰ পক্ষৰ পৰা কৌৰৱৰ পক্ষলৈ বহুবাৰ সন্ধিৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছিল। প্ৰত্যেকবাৰেই দুৰ্যোধনে এই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল। শেষত মাত্ৰ ৫খন গাঁও বিচাৰি ভগৱান শ্ৰীকৃষ্ণই নিজেই কৌৰৱৰ ৰাজসভালৈ আহিল। এইবাৰ দুৰ্যোধনে বেজীৰ আগত উঠা মাটিকণো নিদিওঁ বুলিতো ক'লেই। শ্ৰীকৃষ্ণকো বন্দী কৰাৰ চেষ্টাহে চলালে। সেয়ে যুদ্ধ অনিবাৰ্য হৈ পৰিল। এই সময়ত অৰ্জুনৰ মনলৈ বহুত প্ৰশ্ন আহিছিল। যুদ্ধৰ কামনা কৰি মত মতাই থকা এই বীৰকেইটা কোন? ক্ষত্ৰিয় বীৰ অৰ্জুনৰ সিহঁতকেইটাৰ মুখকেইখন চাবলৈ বৰ মন গৈ আছিল। সেইকাৰণে তেওঁ শ্ৰীকৃষ্ণক কৈছে, ৰথখন উভয় সেনাৰ মাজত ৰাখক, যাতে মই ভালকৈ চাই ল'ব পাৰোঁ সেই তেজ উতলি থকা বীৰকেইটা কোন, আৰু চাই লওঁ কাৰ কাৰ লগত মই যুদ্ধ কৰিব লাগিব। এইখিনিলৈকে অৰ্জুনৰ ভাষণ বিৰোচিত। আনবোৰ যুদ্ধত অৰ্জুনে যি মনোভাৱ লৈ যুদ্ধলৈ আহে, এই যুদ্ধলৈকো সেইভাৱেই আহিছে। ভগৱান তেওঁ ৰথৰ সাৰথি। এই আদেশ দিয়াৰ সময়ত অৰ্জুনে হয়তো এই কথা পাহৰি গৈছে
যে শ্ৰীকৃষ্ণ তেওঁ সাৰথি আচলতে নহয়, তেওঁ পূৰ্ণ ব্ৰহ্ম পৰমেশ্বৰহে, যাক কোনেও আদেশ কৰিব নোৱাৰে। অৱশ্যে অৰ্জুনৰ আদেশত শ্ৰীকৃষ্ণই অপমান বোধ কৰা নাই, তেওঁক আনন্দিত কৰিছে। কাৰণ ভগৱানে সদায় তেওঁ শুদ্ধ ভকতৰ আদেশৰ অপেক্ষাত থাকে। তেওঁ ভকতৰ বৈশ্য, তাকে প্ৰকাশ কৰিব পাৰিলে ভগৱান আনন্দিত হয়। গতিকে আপোনাসৱে পিছৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।